সন্মানীয় দৰ্শক শ্ৰোতাবৃন্দ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বিগত সময়ত আপোনালোকক বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন বিষয় সম্পৰ্কে অৱগত কৰি আহিছোঁ। আজি মই মেৰাপানী টাউনৰ একেবাৰে সমীপত উপস্থিত আছোঁ। বিশেষকৈ আমাৰ অসম মুলুকৰ যুৱচামে এটা নিৰ্দিষ্ট পৰ্যায়লৈকে শিক্ষা গ্ৰহণ কৰি তাৰ পিছতে পৰিয়ালেই হওক বা সেই শিক্ষিত যুৱকজনেই হওক যুৱতীগৰাকীয়ে হওক এটা চৰকাৰী চাকৰিৰ ফালে মুখ মেলি চাই থাকে। চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে। কিন্তু মই বৰ্তমান য'ত উপস্থিত আছোঁ তিনিজন শিক্ষিত নিবনুৱা প্ৰকৃততে তেখেতসকলক নিবনুৱা বুলি ক'লে ভুল হ'ব। তিনিজন উচ্চ শিক্ষিত যুৱক সুন্দৰভাৱে ব্যৱসায়িক মনোবৃত্তিৰে এক কাৰ্যপন্থা হাতত লৈছে। আমি তেখেতসকলৰ লগত চিনাকি হ'ম আৰু তেখেতসকলেনো কেনেদৰে কাৰ্যসমূহ পৰিচালনা কৰি আহিছে আৰু যুৱক যুৱতীসকলক কি ক'ব আমি তেখেতসকলৰ লগত কথা বাৰ্তাৰে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আহক। এয়া আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। আমি এই যুৱকদ্বয়ক চিনাকি কৰাব বিচাৰিছোঁ। আপোনাক আমি স্বাগতম জনাইছিলোঁ। কি আছিলে নামটো? নমস্কাৰ, মোৰ নাম আৰ্কিটেক্ট অংকুৰঞ্জন শইকীয়া। আৰু অন্য এজন কি আছিলে আপোনাৰ নাম? মোৰ নাম চানী দুৱৰা। আপোনালোকে যি আলু পিঁয়াজৰ ব্যৱসায় আৰম্ভ কৰিছে তেতিয়া তিনিজন বন্ধুৱে লগ লাগি নহয় জানো? কিমান দিনৰ পৰা এই ব্যৱসায় আৰম্ভ কৰিছে? এইটো আমাৰ লাষ্ট মান্থৰ 1 তাৰিখৰ পৰা গৈছে। এতিয়া এমাহ পাৰ হৈ গৈছে। কেনেকুৱা হৈছে? আগতে ধৰক আমাৰ মেৰাপানীতেই হওক বা বজাৰলৈ আলুসমূহ পিঁয়াজসমূহ আনে বহিৰাজ্যৰ পৰা আহে বুলিয়ে ক'ব লাগিব। আমাৰ অসমত বিশেষকৈ আলু পিঁয়াজৰ উৎপাদনটো ইমান নহয় বা অসমত যিখিনি আলু পিঁয়াজ উৎপাদন হয় সেইখিনি আমাৰ অসমৰ ৰাজ্যখনত নোজোৰে, হয়নে নহয়? এই চিন্তাটো কেনেকৈ আহিলে? এই চিন্তাটো মানে আমি এবাৰ গৈ আছিলোঁ আপোনাৰ ওদালগুৰি গৈ থাকোঁতে আমি তিনিজনে কথা পাতিলোঁ যে এতিয়াতো লকডাউন চলিছে, লকডাউনৰ মাজত গৈছিলোঁ আমি। তেতিয়া আমি গোটেই কথা পাতিলোঁ যে এতিয়াতো আমি ইয়াত কিবা এটা কৰিব পাৰোঁ নেকি। গাড়ীত গৈ থাকোঁতে আমি কথা পাতি গৈ আছিলোঁ। এতিয়া আৰু এজন লগৰ আছে যিজন সেইজনে আগৰ পৰাই এইটো ব্যৱসায়ৰ লগত জড়িত হয়। তেতিয়া আমি চিন্তা কৰিলোঁ যে ইয়াক ক'লোঁ যে মোৰ লগৰ কেইজনমান আছে পাঞ্জাৱৰ হাৰিয়ানা ফালে, সিহঁতি আলু খেতিটো বহুত কৰে আৰু সিহঁতে খেতি কৰিয়ে বহুত পইচা পায়। নিজৰ পইচাৰে মানে সিহঁতি পঢ়াই লাখ কৰিব পাৰে। তেতিয়া মই ক'লোঁ যে মোৰ লগৰ কেইজনমান আছে, তাৰ পৰা কিছুমান বস্তু আমি ইয়ালৈ আনিব পাৰিম আৰু ইয়াত আমি হ'লচেলাৰ বা তেনেকুৱা ধৰণৰ ব্যৱসায় কৰিব পাৰিম। এতিয়া আপোনালোকে আলু পিঁয়াজসমূহ ক'ৰ পৰা আনে? এতিয়া আমি ৱেষ্ট বেংগলৰ পৰা আলু আনে, পিঁয়াজো আহে? পিঁয়াজটো নাচিকৰ পৰা আহে। সাধাৰণতে আলু পিঁয়াজ বুলি ক'লে মানে আমি ৱেষ্ট বেংগল আৰু নাচিকৰ কথাটোৱে আমাৰ মুখলৈ আহে, হয়নে নহয়? আমি যুৱকসকলক দুজনক চিনাকি কৰাই দিলোঁ। এখেতক আমি যিজনক প্ৰথমেই চিনাকি কৰাইছিলোঁ তেখেতৰ লগত কথা বাৰ্তা হ'ম। আপুনি আৰ্কিটেক্টটো এটা খুব সুন্দৰ কেৰিয়াৰ বুলিয়ে ক'ব পাৰি, হয়নে নহয়? আপুনি এটা সুন্দৰ এটা কেৰিয়াৰৰ দিশে আগবাঢ়ি গৈও আকৌ আমি এই ব্যৱসায়ৰ ক্ষেত্ৰখনলৈ আহিলে, এতিয়া এই ব্যৱসায়ৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈছে, নিশ্চয় আপুনি সফল হ'বই। মনত দৃঢ়তা থাকিলে সঠিক পথেৰে আগবাঢ়ি গ'লে সফলতা নোহোৱাৰ আৰু কথাই নাথাকে। আপুনি কিয় এই পথটো বাছি ল'লে? এই পথটো এইটো এটা বিভিন্ন ধৰণে আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। বিভিন্ন ব্যৱসায়ৰ দিশতো আমি আগবাঢ়ি যাব পাৰোঁ। আমি আলু পিঁয়াজৰ ব্যৱসায়টো তাৰ বিভিন্ন ধৰণৰ যিখিনি আমাৰ ব্যৱসায়িক পথ তাৰ এটা অংশহে মানুহ। নিশ্চয় আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমি চৰকাৰী চাকৰিলৈ আমি বাট চাই নাথাকি আমি নিজেও কিবা এটা হাতে কামে কৰিব পাৰোঁ। আজিকালি আপুনি দেখিছে চাগে যিসকল আমাৰ নিবনুৱা তেখেতসকল হয়তো চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰে। নিজে কিবা এটা কৰিবলৈ যদি আমি আগ্ৰহী হওঁ তাত নিশ্চয় এদিন সফল হ'ব। আৰু এটা মই ব্যক্তিগতভাৱে ভাবোঁ আমি নিজে এটা চাকৰি পোৱাতকৈ আমি আনক কেনেকৈ সংস্থাপিত কৰিব পাৰি সেই দিশে আগবাঢ়ি যাব লাগিব, সেইটো এটা আমাৰ উদ্দেশ্য আছিল। নিশ্চয় আপোনাৰ কথাত খুব সুন্দৰ কথা এটা প্ৰকাশ পাইছে যে আমি এতিয়া ব্যৱসায় এটা আৰম্ভ কৰিলে ব্যৱসায়টোত নিজে স্বাৱলম্বিতা হোৱাৰ লগে লগে ওচৰৰ পাজৰৰ বা গাঁৱৰ 2-4জন লোকক সংস্থাপিত কৰিব পাৰি, হয়নে নহয়? আমাৰ জ্যেষ্ঠসকলেই হওক বা গাঁৱৰ বিভিন্ন অঞ্চলৰ লোকসকলে কয় নিবনুৱা। প্ৰকৃততে আমি প্ৰথমে বনুৱা হ'ব লাগিব, হয়নে নহয়? বনুৱাজনে যেতিয়া কাম নাপাব তেতিয়া সেইজন নিবনুৱা হয়, হয়নে নহয়? যদি আমি কাম কৰিবলৈ ইচ্ছাই নকৰোঁ আমি তেতিয়া নিবনুৱা কেনেকৈ হ'ম, হয়নে নহয় বাৰু কথাটো? আপুনি সেই যুৱকসকলক কি ক'ব? আমি তেখেতসকলক ক'ম, তেখেতসকলে প্ৰথমতে নিজৰ যি লাজ আৰু ভয়, আমাৰ এতিয়া আপুনি এটা কথা মন কৰিব, আমাৰ বিভিন্ন উচ্চ শিক্ষিত বা যিসকল আমাৰ উঠি অহা প্ৰজন্ম আছে তেখেতসকলে আমাৰ সমাজৰ মাজত সৰু ডাঙৰ কিছুমান কাম কৰিবলৈ লাজ পায়। কামেই হয়, কাম সৰু হ'লেও সৰু পৰ্যায়ৰ পৰা আমি আগবাঢ়িব লাগিব।
আমি গ্ৰাছ ৰুট লেভেলৰ পৰাই এটা এটাকৈ ষ্টেপ বাই ষ্টেপ মানে আগবাঢ়ি যাব লাগিব। তেওঁলোকক এইটোৱে ক'ম যে তেওঁলোকে সৰু কাম এটাই প্ৰথম ষ্টাৰ্ট কৰক, তাৰ পৰা এদিন নহয় এদিন তেওঁলোকে সফল হ'বই। আমি অন্যজনৰ লগত কথা বাৰ্তা হ'ম। এখেতো উচ্চ শিক্ষিত এজন যুৱক। তেখেতে ইয়াৰ পূৰ্বে আপুনি ক'ত কামত নিয়োজিত হৈ আছিলে? মই আপোনাৰ গুজৰাটৰ ইণ্ডাষ্ট্ৰীত উদ্যোগত কাম কৰি আছিলে। হয়, তাৰ পৰা মই লকডাউনৰ আগত গুচি আহিলোঁ। নিশ্চয়। তাৰপিছত এতিয়াও মাতি থাকে, কিন্তু মই যোৱা নাই, কাৰণ চাকৰিতকৈ মই ভাবোঁ ব্যৱসায়টো বেছি ভাল। হয়, আৰু এইটো এটা স্বাধীন চুতিয়াও হয়, আৰু লগতে দুই এজনক আমি সংস্থাপিত কৰিব পাৰি। সেইটোৱে আমাৰ মূল লক্ষ্য। নিশ্চয়। এতিয়া বিশেষকৈ আমাৰ গাঁৱতে বা আমাৰ অসমৰ মুলুকত এটা কথা হয়, আমাৰ গাঁৱৰ যুৱকজন বা যুৱতীগৰাকী যদি কেনেবাকৈ বুলি নহয়, উচ্চ শিক্ষিত বুলিয়ে কৈছোঁ, গ্ৰেজুৱেশ্যন যদি কৰে বা উচ্চতৰ মাধ্যমিক পাছ কৰে, তেতিয়া সেই যুৱকজনৰ যুৱতীগৰাকীৰ পৰিয়ালটোৱেও বা ওচৰ চুবুৰীয়াসকলেও অলপ ইটিকিং সূচক বা উপলুঙা সূচক কৰি কিছু মন্তব্য আগবঢ়ায় যে তই এনেই ইমান পঢ়িলি, যে তই গ্ৰেজুৱেশ্যন কৰিলি, এতিয়া তোৰ চাকৰি নাই, এনেই পঢ়িলি, কাম নাই, তেনেকুৱা ধৰণৰ হয়। এতিয়া কিন্তু তাতে কিছুমান কথা নথকাও নহয়। আমাৰ যুৱকসকলেও গ্ৰেজুৱেশ্যন কৰিলোঁ বুলি এই সৰু সুৰা কামবোৰ কৰিবলৈ প্ৰকৃততে শংকা কৰে বা লাজ কৰে, তেনেকুৱা ধৰণৰ হয়। আৰু কিন্তু এনেকুৱাও হয় কথাসমূহ, কিছুমান যুৱক যুৱতীৰ নিৰ্দিষ্ট মোটাংকৰ এটা পুঁজি থাকিও তৎসত্ত্বেও আগবাঢ়ি যাব নোখোজে। সেই সম্পৰ্কত আপুনি কি ক'ব? সেইটো ভাবোঁ মই সিহঁতৰ মানে এটা ভয় বা লাজ থাকি যায়। যদি ভয় নকৰোঁ, মই কৰিম, আনে কিবা এটা ক'ব নি, তেনেকুৱা এটা থাকে। বেলেগেও ইয়াত বহুত প্ৰভাৱ পেলায়। হয়, এতিয়া সৰু কিবা এটাও যদি আপুনি কৰিব যায়, তেতিয়া আপোনাৰ ঘৰৰ মানুহে ক'ব যে কিনো কৰিব আহিছে, তেনেকুৱা ধৰণৰ কথা। উৎসাহটো নিদিয়ে, গতিকে যিমান পাৰি উৎসাহিত কৰিব লাগে, ডাঙৰে হওক বা সৰু কামেই হওক, যিকোনো ক্ষেত্ৰত। এনেকুৱা প্ৰতিটো পদক্ষেপতে আপোনাৰ সমালোচনা আলোচনা সেনেকুৱা হ'ব, সেইখিনি আপুনি প্ৰত্যাহ্বান বুলি লৈ আগুৱাই যাব লাগিব। নিশ্চয়। প্ৰতিটো কথাৰে ধনাত্মক আৰু ঋণাত্মক দুটা দিশ থাকে। ঋণাত্মকটো এৰি ধনাত্মকৰ দিশে আমি আগুৱাই যাব লাগিব, নিশ্চয় আমি সফল হ'ব পাৰিম। এতিয়া যিহেতু আপোনালোকৰ তিনিজন বন্ধুৱে এক হৈ ব্যৱসায়টো আৰম্ভ কৰিছে, এতিয়া ইতিমধ্যে এমাহ পাৰ হৈ গৈছে, নিশ্চয় আপোনালোকে সফলতাৰ দিশেই গৈ আছে। মই আগতেই কৈছোঁ যে দৃঢ়তাৰে আগুৱাই গ'লে সফলতা নোহোৱাৰ কোনো কথা নাথাকে, হয় নহয়? এতিয়া বাকী অন্যান্য যিসকল আপোনালোকেতো হ'লচেলেই কৰে, হয় নহয়? এতিয়া কেনেকুৱা সঁহাৰি কেনেকুৱা পাইছে? সঁহাৰি ভাল। আমাৰ ধৰক মেৰাপানী আমাৰ আশে-পাশে যিমানখিনি দোকান আছে, লগতে আমাৰ নাগালেণ্ডলৈও চাপ্লাই হয়, চুবুৰীয়া ৰাজ্য যি নগা ৰাজ্য, তালৈ আপোনালোকৰ ইয়াৰ পৰা চাপ্লাই হয়। এতিয়া ভৱিষ্যতৰ দিনলৈকে অকল এই আলু পিঁয়াজৰ ব্যৱসায়টোতে সীমাবদ্ধ থাকিব নে ব্যৱসায় আৰু ক্ষেত্ৰক লৈ পৰিসৰটো বৃদ্ধি কৰিব? এতিয়া আমাৰ নিজৰ যি প্ৰফেচনেল আগৰ কোৰ্চ আছিল, হয় হয়, সেই ক্ষেত্ৰতো আমি বিজনেছৰ মাজেৰে তাত কাম সেৱা আগবঢ়াই যাব লাগিব। যাম। ই যেনেকৈ আৰ্কিটেক্টৰ লগত ৰিলেটেড যিখিনি বিজনেছ আছে, সেইখিনি আমি ইয়াত সংযুক্ত হ'ব। আৰু লগতে মোৰ যিখিনি টেক্সটাইলৰ যিমানখিনি প্ৰডাক্ট আছে, তেনেকুৱা ধৰণৰো আমি লাহে লাহে সংযোজন কৰিম বুলি চিন্তা চৰ্চা কৰিছোঁ। আৰু আলু পিঁয়াজৰ লগতে আমি বিভিন্ন ধৰণৰ বস্তু আমি ইয়াত সংযোজিত কৰিম ভৱিষ্যতলৈ। আৰু এতিয়া এটা কথা দেখা যায় যে আমাৰ আলু পিঁয়াজৰ গুদাম আমাৰ এইটো অঞ্চলত নাই। হয়, মাত্ৰ প্ৰথম এইটো মেৰাপানীৰ প্ৰথম গুদাম বুলিয়ে ক'ব লাগিব। এই যিসকল বহিৰাজ্যৰ ব্যৱসায়ী আছে, বহিৰাজ্য বুলিয়ে কৈছোঁ যিহেতু, তেখেতসকলে দুই এটা আছে, সৰু সুৰাকৈ আনি দিয়ে হয়, আৰু তাৰ পৰাই আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে দিয়ে। আপোনালোকে ব্যৱসায়টো হাতত লৈছে, কামটো কৰিবলৈ লৈছে, আমাৰ ফালে অকণমান চাম, আহক। সন্মানীয় দৰ্শক শ্ৰোতাবৃন্দ, উদ্যমী উচ্চ শিক্ষিত যুৱক দ্বয়ৰ লগত চিনাকি কৰাই দিলোঁ, কথা বাৰ্তাও পাতিলোঁ। যিজন তৃতীয় বন্ধু আৰু এজন বন্ধু আছিলে, তেখেতক আমি লগ নাপালোঁ, ব্যৱসায় সূত্ৰে অন্য ঠাইলৈ গৈছে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে মেৰাপানীৰ এইটো প্ৰথমটো আলু আৰু পিঁয়াজৰ গুদাম। আমি সাধাৰণতে জানো বা শুনি আহিছোঁ বা প্ৰত্যেকেই জানে, আলু বুলি ক'লে মানে দুটা জাত থাকে নেকি? এটা আগ্ৰা আলু নে কি বুলি কয়, খুব চফা থাকে, আৰু অন্যটো কি? অন্যটো আমাৰ যিটো থলুৱা জাত, তাতো আপোনাৰ বিভিন্ন ধৰণৰ ভাগ আছে। এটা আপোনাৰ কোকৰাজ আলু বুলি কয়, আৰু এটা জ্যোতি আলু বুলি কয়। এতিয়া কোকৰাজ আলুটো যি হয়, সেইটো আপুনি দীৰ্ঘ দিনৰ কাৰণে আপুনি ষ্ট'ৰ কৰিব ৰাখিব নোৱাৰে। এইটো কোকৰাজ আলু, এইটো আমি লগালগ এইটো কেঁচা হৈ থাকে। আমি যিটো ষ্ট'ৰ কৰোঁ ক'ল্ড ষ্টোৰত বা সেনেকুৱা ধৰণৰ ষ্ট'ৰেজত আমি যিটো ৰাখোঁ, সেইটো হ'ল জ্যোতি আলু, তাক জ্যোতি আলু বুলি কোৱা হয়। আৰু সেইটো আপুনি দীৰ্ঘ দিনলৈ ভালকৈ ৰাখিব পাৰে।
এতিয়া যিটো কোকৰাজ বুলি কয় সেই আলুটো আপোনালোকে ষ্টক কৰিছে এতিয়া ষ্টক আৰু কৰিছে। পিঁয়াজো যিটো নাচিকৰ পিঁয়াজ সেইটো আছে হয় নিশ্চয় জুতি আলুটো বৰ্তমান এতিয়া প্ৰডাকশ্যন হোৱা নাই। হয় তাৰ কোকৰাজ হোৱাৰ পিছত কেইদিনমানৰ পিছত জুতি আলু সেই আলু উপলব্ধ হ'ব। উপলব্ধ হ'ব। আমাৰ যি মেৰাপানী অঞ্চলৰ বা গোলাঘাট জিলাৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী সেই ক্ষুদ্ৰ ব্যৱসায়ীসকলে আপোনালোকে পৰা সুন্দৰভাৱে আলু আৰু পিঁয়াজ নিবহি পাৰিব। কিবা ডেলিভাৰীৰ ব্যৱস্থা আছে নেকি? ডেলিভাৰীৰ ব্যৱস্থা আছে। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কাৰণে খুব এটা সুন্দৰ কথা, ভাল খবৰ বুলিয়ে কৈছোঁ। মেৰাপানী অঞ্চলৰ যি আশে পাশে ক্ষুদ্ৰ ব্যৱসায়ী আছে, গেলামালৰ দোকানী আছে, তেখেতসকলে মেৰাপানীৰ থানা সন্মুখত এই উদ্যমী যুৱক তিনিজনে আলু আৰু পিঁয়াজৰ গুদাম কৰিছে আৰু এখেতসকলে লগত যোগাযোগ কৰিলে দোকানত গৈ বস্তুসমূহ থৈ আহিব। খুব ভাল কথা, আমি আগুৱাই যাম। এতিয়া সপ্তাহত আপোনালোকৰ প্ৰত্যেক দিনাই আলু পিঁয়াজৰ গাড়ী আহে নে ইয়ালৈ, নে সপ্তাহত কেতিয়া কেতিয়া আহে? এতিয়া যিহেতু আমি বৰ্তমান আৰম্ভই কৰিছোঁ, হয় হয় ক্ষুদ্ৰ, গতিকে আমাৰ মানে প্ৰায় 3-4 দিনৰ মূৰত এখন এখন আহে। সপ্তাহত 3খন বা 2খন তেনেকৈ আহে। সেইটো ব্যৱস্থা কৰি দিছে, নহ'লে পকাৰ ফ্ল'ৰৰ পৰা হয়তো ঘামি পিনি আলুখিনি বেয়া হৈ যাব পাৰে, বেয়া সম্ভাৱনা হয়। আপোনালোকে এই ব্যৱস্থাটোৰ যে এনেকৈ ৰাখিব লাগে, কিবা এটা কৰিব লাগে, নিশ্চয়তো কাৰোবাৰ দিহা পৰামৰ্শ ল'ব লাগিব। এইটো আমাৰ গোবিন্দ কোঁৱৰ বুলি এজন মেডিকেলত কৰে, হয়, তেখেতৰ পৰামৰ্শ অনুসৰি কৰিছে। সেইটো হয় বাৰু, আমি যদি ঘৰতে খাবলৈ কৰিবলৈ নি থওঁ আলু পিঁয়াজটো, এনেকৈতো পকাত পেলাই থ'লে সহজতে নষ্ট হৈ যাব, হয় নহয়? ঘামি আহে তলৰ পৰা। সন্মানীয় দৰ্শক শ্ৰোতাসকল, খুব এটা সুখবৰ মই পূৰ্বতেও কৈছোঁ যে আমাৰ নিজৰ মানুহখিনিয়ে যুৱকসকলে যদি হাতে কামে আগবাঢ়ি যায় নিশ্চয় সফল হ'ব পাৰিব। আমি আশা কৰিম তেওঁলোকেও সফল হওক। আমাৰ সদিচ্ছা আছে, আন্তৰিকতা আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব আপুনি, যিসকল আপোনালোকৰ ক্ষুদ্ৰ ব্যৱসায়ী আছে বা ওচৰৰ পাজৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকক উদ্দেশ্যি কি ক'ব? তেওঁলোকক আমি এটা কথা ক'ব বিচাৰিম যে তেওঁলোকে যদি নিজে এই ব্যৱসায়টোক লৈ আগবাঢ়িব বিচাৰে বা এই ব্যৱসায়টোৱে কৰিব বিচাৰে, তেওঁলোকে আমাক যোগাযোগ কৰিব পাৰিব। আমাৰ মেৰাপানী থানাৰ সন্মুখতে আমাৰ গুদামটো অৱস্থিত। হয়, আৰু তেওঁলোকে কিছুমান ব্যৱসায়ীয়ে আৰু এটা কাম কৰে, তেখেতে নিজে গাড়ী এখন লৈ গাঁৱে ভূঞে আলু আৰু পিঁয়াজ নিজাববীয়াকৈ তেওঁলোকে দি থাকে। তেখেতসকলেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু কোনো ধৰণৰ সহায় সহযোগ যদি আপুনি ভাবে যে আমাৰ পৰা পাব, তেনেতে আমাক তেওঁলোকে যোগাযোগ কৰিব পাৰিব। আৰু তেওঁলোকে গুদামলৈ আহিলেই হ'ব। পুনৰবাৰ তিনিওজনকে, এজন উপস্থিত নাই যদিও তিনিওজনকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইটোৱে আশা কৰিম যে নিজে সংস্থাপিত হোৱাৰ লগতে পৰিয়ালটোৰ এটা আৰ্থিক স্বাৱলম্বিতা পাওক আৰু ওচৰৰ পাৰত যিসকল যুৱক যুৱতী আছে আপোনালোকৰ দিশেৰে আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ। আৰু এনেই এটা কৃষি ক্ষেত্ৰত কাম কৰিব লাগিব, ব্যৱসায় বাণিজ্যত কাম কৰিব লাগিব, যিসকল বিভিন্ন ক্ষেত্ৰ আছে সকলো ক্ষেত্ৰতে আমাৰ যুৱক যুৱতীসকল আগুৱাই গৈ ব্যৱসায়টো আমাৰ হাতলৈ আজৰি আনিব লাগিব। তেতিয়াহে আমি সৰুকৈও জয়া অসম বুলি ক'লে নিশ্চয় ভাল হ'ব। সেয়েহে কৈছোঁ, কৰ্মৰে আমি আগুৱাই গৈ সকলোৱে জয়া অসম ক'ম। জয়া অসম। ধন্যবাদ।